ৱাও ৱাও এয়া আমাৰ সেলফি চলি আছে আমি এতিয়া আছো লিফটত আমি লখিমপুৰ মেডিকেল কলেজত আছো এইটো হ'ল মেডিকেল কলেজৰ পুৰা কেম্পাছটো নমস্কাৰ বন্ধুসকল সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ ঘৰৰ কিছুমান প্ৰব্লেম আছিলে সৰুকৈ এক্সিডেণ্ট এটাও হ'ল এইটো তাক দেখিছে আৰু এক্সাম আছিলে এইবিলাকৰ কাৰণে দিব পৰা নাছিলোঁ কিন্তু এতিয়া কণ্টিনিউ ভিডিঅ' আহিব কিন্তু কালি এটা প্ৰব্লেম হৈ গ'ল দেউতাক সাপে খুটিছিলে তো সাপে খুটোতে কি কি ছেফটি প্ৰিকশ্যন লৈছিলোঁ সেইটোৰ ওপৰত মই এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ সেইকাৰণে এতিয়া ভিডিঅ'টো বনাইছোঁ দুদিন হ'ল দেউতা এতিয়াও তাতে আছে মেডিকেলতে আছে মেডিকেল কলেজ লখিমপুৰ তো সাপে খুটিলে এটা কথাই কওঁ আপোনালোকে যদি সাপে খুটে বেছি চিন্তা কৰিব নালাগে মানুহজনক বেছি প্ৰেছাৰ দিব নালাগে তেওঁক আৰামত বহুৱাই থ'ব আৰু যোনখিনিত খুটে তাৰ অলপ ওপৰত এটা ৰছীয়ে এটা গাঁঠি দি দিব তাৰপিছত নেক্সট কামটো কৰিব আপোনালোকে একো বেজ চেজ এইবিলাক একো আপোনালোকে সহায় ল'ব নালাগে আপোনালোকে ডাইৰেক্ট ওচৰত এখন যিকোনো হস্পিটেল হওক তালৈ লৈ যাওক কালি আমি তেনেকুৱাই কৰিছিলোঁ আমি গৈছিলোঁ বানৰদোৱাৰ পৰা যাওঁতে আমি সোমালোঁ লালুকত সোমাওঁতে আমাক এটা টিটি বেজি দিছিলে আৰু এটা ব্লাড চেম্পুলৰ এটা ওলাই লৈছিলে আৰু সেইটো আমাৰ হাতত দি পেলাই আমাক মেডিকেল কলেজলৈ ৰেফাৰ কৰি দিলে আৰু মেডিকেল কলেজ পাওঁতে আমাক ক'লে চিন্তাৰ কথা একো নাই বেছি বিষাক্ত সাপ নহয় হ'লেও তেওঁলোকে 24 ঘণ্টাৰ কাৰণে অবজাৰ্ভেশ্যনত ৰাখিছে এতিয়া তো দেউতাহঁতক থৈ আহিলোঁ কাইলৈ পূজা তো ঘৰতো অলপ কাম আছে মায়ে দেউতাই এতিয়া মেডিকেলত আছে তো মোৰ লগত আছে আজি চম্পক এই হাই বুলি কৈ দিয়া এয়া ধ্ৰুৱ যেতিয়া এক্সিডেণ্টটো হৈছিলে তেতিয়া মই ধ্ৰুৱক লগে লগে ফোন কৰিছোঁ আৰু সি 10 মিনিটত আহি পাই গৈছেহি তো যিমান পাৰে সিমান কুইক কৰিব কামবিলাক মেডিকেল যাবৰ কাৰণে সাপে খুটাৰ পিছত কি সাপে খুটিছে মানে কালি আন্ধাৰত খুটিলে আৰু সাপটো আমি চিনি নাপালোঁ বিষাক্ত নে বিষাক্ত নহয় হ'লেও কণ্ডিশ্যন ইমান বেয়া হোৱাকৈ নাছিলে তো ভালেই আছিলে ফূৰ্তি কৰি মেলিয়ে গৈছিলে তো হ'লেও ৰিস্ক লোৱাটো ভাল নহয় কাৰণ সাপে খুটা কথা হয় ন কি হয় পিছত কোনেও ক'ব নোৱাৰে তো সেইকাৰণে জল্দি মেডিকেল লৈ গ'লোঁ এতিয়াও মেডিকেলতে আছে বাকী এতিয়া যাওঁ আমাৰ যিকেইখন আমাৰ বাহন আছে লগৰ গোটেইকেইটা মিলাই একেলগতে ধুওঁগৈ তো কাইলৈ পূজাও মানিব লাগিব তো ব'লক ভিডিঅ'টো চাই থাকিব সেইফালে পূজাৰ বতৰ পূৰা দিনা পেণ্ডেল পূৰা ইফালৰ পৰা সিফালে চবৰে একদম সন্মুখে পূৰা পেণ্ডেল তো পূজা এনজয় বন্ধু কাইলৈ বিশ্বকৰ্মা পূজা কি খোৱাবা আমাক কোৱা খিচিৰি হা এইখনৰ কিমান বছৰ হ'ল বিশ্বকৰ্মা পোৱা এতিয়া বন্ধুৱে 3 নম্বৰ বিশ্বকৰ্মা আমাক কি পাৰ্টি খুৱাই সেইটোহে কাইলৈ চাম এইটো আমি এতিয়া পালোহি বানৰদোৱা গোটেই পাহাৰবিলাক চব কাটি মেলি খতম কৰি দিলে এইটো চব এইটো গোটেই পাহাৰটো কাটি পূৰা খতম কৰি পেলালে এনেকুৱা লাগিছে কেইদিনমানৰ পিছত ন এইফালৰ পৰা পূৰা গোটেই বানৰদোৱাখন দেখা পাব এই পাহাৰখন যে আৰু কেইদিনমানৰ পিছত যে পূৰা নাইকিয়া হৈ যাব ইয়াতে কাইলৈ পূৰা ফাংচন আছে আমি পূৰা নাচিম কাইলৈ পূৰা ডেন্স হ'ব কাইলৈ বন্ধু নাচিব নে পুৰা ডেন্স কৰিবা ডেন্স কৰিবা পুৰা ডেন্স কৰিম কিলা স্কুটি চলাব আমাৰ খুলি বাই এই কি খুলি বুঢ়ী ফোন দেখো আই লাভ ইউ পেলাই দিবি নি আগত হা চলো আমি গৈ আছোঁ আমাৰ খুলিবুঢ়ীৰ লগত আমি স্কুটি ধুবলৈ ভোগপুৰলৈ ধ্ৰুৱহঁত গ'ল তো আমি এতিয়া দুটা তালৈ যাওঁ বলক কি কৈছ এই খুৰা আহিলে কাৰণেহে বাচিলে নহ'লে সি আজি নিউ খালে মোক গাড়ীবিলাক দেখাই দে চব এইবোৰ তোৰে নি চব বনু ক'ত মাৰিবলৈ কৈ দিয়া এতিয়া এইফালে মাৰ এইফালে গুচি যাব মাৰচোন এতিয়া সোমালে ৰেটটো আকৌ ওলাই দে কিবা হৈছে এইফালে 6 মান হ'ল ৰেট এইটো কি হ'ব এতিয়া মানে এইটো কি গেলিলে কি খেল এনেদৰে সমাপ্ত হ'ল নেকি মজা গুড জব कौन है ये लोग कहां से आते हैं হৈ গ'ল
ফাইনেলি আমাৰ গাড়ী ধোৱা হৈ গ'ল গাড়ী ধোৱা মানে গাড়ী বহুত আছিলে তো আজি এইটো বিশ্বকৰ্মাৰ কাৰণে ইমান ভালকৈ ধুই নিদিয়ে সেইকাৰণে বহুত গাড়ী থাকে যে সেইকাৰণে আমি নিজে লাগি গ'লোঁ পূৰা পেণ্ট দেখিছে হাফ পেণ্ট লগাই আছোঁ বন্ধু কেনেকুৱা লাগিলে আজি কাইলৈ বিশ্বকৰ্মা আজি গাড়ী ধুই নিজে গাড়ী ধুই ভাল লাগিলে আজি ইমানেই আছিলে আজি ভিডিঅ'টো যদি ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাইলৈ বিশ্বকৰ্মা পূজা ধামাকা ভ্লগ আহি আছে ষ্টে টিউন জয় অসম